স্বাগতম জনাইছোঁ ছয়দাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে আপোনাৰ হাতত যদি এণ্ড্ৰইড ফোন আছে তেন্তে কিন্তু আপোনালোকে বিদ্যুৎ বিল কমাব পাৰিব। ছয়দাৰ বন্ধু বান্ধৱীসকল আপোনালোকে বিদ্যুৎ বিল কেনেকৈ কমাব আজিৰে এইটো ভিডিঅ'ত আপোনালোকক ফুল প্ৰচেছ দেখুৱাব। চ' আপোনাৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট, আমাৰ এইটো চেনেল যদি নতুনকৈ আহিছে তেন্তে আমাৰ এই চেনেলখন প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব। তেন্তে বলক আজিৰ এই মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। ওয়েলকাম টু মোবাইল স্ক্রিন। সো ডিয়ার ভিউয়ার্স, আপনালোকে প্রথমে গুগল ওপেন করব। সো গুগল ওপেন করে আপনালোকে সার্চ বক্সত টাইপ করে দিব APDCL বুলি আপনালোকে এইখিনি সার্চ করে দিব। যেতিয়া আপোনালোকে সার্চ কৰি দিব তেতিয়া আপোনাৰ মোবাইলত এনেকুৱাকৈ ইণ্টাৰফেচ শো হৈ যাব। সো আপোনালোকে APDCLত ক্লিক কৰি দিব। সো ডিয়ার বন্ধু বান্ধৱীসকল, তাৰপিছত কিন্তু আপোনাৰ মোবাইলত এনেকুৱাকৈ ইণ্টাৰফেচ শো হৈ যাব। সো আপোনালোকে এইখন কি কৰিব, পূৰণ চিন মাৰি দিব। সো পূৰণ চিন মাৰি আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিব। ওপৰত চাব 3 লাইন। সো 3 লাইনত ৰাইট সাইডত চাব 3 লাইন। 3 লাইনত ক্লিক কৰি তলপিনে চাব ডেস্কটপ সাইট। সো এইখিনি আপোনালোকে অন কৰি দিব। অন কৰি আপোনালোকৰ মোবাইলত আকৌ এনেকৈ ইণ্টাৰফেচ শো হৈ যাব। সো আপোনালোকে এইখন পূৰণ চিন মাৰি দিব। সো তাৰপিছত আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিব। সো আপোনালোকে ইয়াত পাব অনলাইন চেঞ্জ প্ৰচেছ বুলি এটা অপশ্যন। সো আপোনালোকক ভালদৰে মই দেখুৱাই আছোঁ অনলাইন চেঞ্জ প্ৰচেছ। সো আপোনাৰ ইয়াত ক্লিক কৰি দিব লাগিব। আপোনালোকে ইয়াত ক্লিক কৰি দিব। সো তাৰপিছত এনেকুৱাকৈ ইণ্টাৰফেচ শো হৈ যাব। সো আপোনালোকে সাব ডিভিজন ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকে যিখন সাব ডিভিজন হয় আপোনাৰ লাইনৰ যিটো হেৰি হয় মোৰ সৰ্বকত হয়। সো সেইখন মই এণ্টাৰ কৰি দি আছোঁ। সো আপোনাৰ ক'ত হয় সেইখিনি আপোনালোকে এণ্টাৰ কৰি দিব। মোৰ এৰিয়াৰ যিটো হয় 060 সৰ্বক। সো এইখিনি মোৰ হয়। সো আপোনাৰ আশা কৰোঁ আপোনাৰটো আপুনি দি দিব। সো তাৰপিছত মই এইটো অপশ্যনটোত ক্লিক কৰি দিম। সো পেজখন তাৰপিছত তেনেকৈ লোডিং হ'ব অলপ। সো আপোনালোকে তলপিনে চাব ইয়াত কৈছে কনজিউমাৰ নাম্বাৰ। আপোনাৰ যিটো ইলেক্ট্ৰিচিটি বিলৰ ওচৰত আছে কনজিউমাৰ নাম্বাৰ, সেই কনজিউমাৰ নাম্বাৰখন ইয়াত এণ্টাৰ কৰিব লাগিব। সো আপোনাৰ ইয়াত 12 ডিজিটৰ কনজিউমাৰ নাম্বাৰ এণ্টাৰ কৰি দিব। সো ডিয়াৰ বন্ধু বান্ধৱীসকল, তাৰপিছত কৈছে চিলেক্ট একশ্যন। সো ইয়াত আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে কি কৰিব বিচাৰিছে, লোড চেঞ্জ কৰিব বিচাৰিছে নে কেটেগৰী চেঞ্জ কৰিব বিচাৰিছে। মই লোড চেঞ্জ কৰিব বিচাৰিছোঁ, সেইকাৰণে লোড চেঞ্জত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে চাৰ্জ অপশ্যনটোত ক্লিক কৰি দিব। সো তলপিনে আপোনালোকে স্ক্ৰল ডাউন কৰিব। ইয়াত কিন্তু আপোনাৰ সকলো শো হৈ যাব, কনজিউমাৰ নাম্বাৰ, কনজিউমাৰ নেম। সো সকলো শো হৈ যাব। আপোনালোকে ইয়াত চাইছে এপ্লাইড লোড। ইয়াত আপোনালোকে দেখা পাইছে এপ্লাইড লোডখন 0.00। ইয়াত এনেকুৱাকৈ আহিছে আপুনি কিমান লোড ল'ব বিচাৰিছে। সো সেইখিনি আপোনালোকৰ এণ্টাৰ কৰিব লাগিব। মই ইয়াত লোড ল'ব বিচাৰিছোঁ 0.09। সো এইখিনি যদি 0.049। সো এইখিনি মই লোড ল'ব বিচাৰিছোঁ। তাৰপিছত কৈছে আপলোড ছাপৰ্টিং ডকুমেণ্ট। সো আপোনাৰ ইয়াত পেন কাৰ্ড বা আধাৰ কাৰ্ড নহ'লে যিকোনো এটা ভোটাৰ ID কাৰ্ড বা কিবা আৰু দি দিলেই হ'ল। সো আপোনাৰ প্ৰমাণ লাগিব যে যাৰ নামত কনজিউমাৰ তাৰ কিন্তু প্ৰমাণখন লাগিব, বেলেগৰ প্ৰমাণ দিলে কিন্তু নহ'ব। সো আশা কৰোঁ আপোনালোকে বুজি পাইছে। সো এইখিনি মাৰি আপোনালোকে ছাবমিট মাৰি দিব। যেতিয়া ছাবমিট মাৰি দিব আশা কৰোঁ আপোনাৰ বিদ্যুৎ বিল কম ভৰা হৈ যাব। যদি আপোনালোকে ভৰাব বিচাৰিছে তেন্তে আপোনালোকে এনে ইয়াত বেছিকৈ দিলে বঢ়াই যাব আৰু কমকৈ যদি দিয়ে তেন্তে কমি যাব। সো তাৰপিছত আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বহুত হেল্পফুল হৈছে। যদি হেল্পফুল হৈছে তেন্তে আমাৰ এই ভিডিঅ'খন প্লিজ লাইক কৰি দিব।